Welcome to my YouTube channel Travel It's My Dream. বহুত দিন হল চেনেলটোত একো ভিডিও দিয়া নাই। আজি এটা ভিডিও বনাইছো উইছালৈ বুলি বিহু কৰিবলৈ যাওঁ। অসমত বিহু এখন এবাৰ অলপ তাত মাৰি থৈ আহো বিহু। তাকে এই যেটো আমাৰ যেটো জাৰ্নি এই জাৰ্নিটো এটা সৰু ভিডিও বনাইছো। আপোনালোকে এনজয় পাব বুলি ভাবো। আমাৰ যেহেতু জাৰ্নিত আমি এটা 14 জনীয়া গ্ৰুপ যাম গুৱাহাটীৰ পৰা উইছালৈ। এই জাৰ্নিটো এটা সৰু ভিডিও বনাইছো। ভিডিওটো আপোনালোকে সকলোৱে শেষলৈকে চাব আৰু লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব প্লিজ কৰি দিব। আছে আমাৰ মিষ্টাৰ অমৰ বৰা। চাও এবাৰ মুখখন দেখুৱাই দিয়া তোমাৰ সেইটো কি বস্তু। আৰু এইপিনে আছে কোন মিষ্টাৰ অমৰ বৰাও মিষ্টাৰ অমৰ বৰানী চিকেন বিৰিয়ানী আন্দা বিৰিয়ানী নালাগে চিকেন বিৰিয়ানী হলে দিয়ক হা। কি আমি যে বাহিৰলৈ গৈ আছো আপুনি আমাৰ দলটো হৈ দুই এষাৰ কওকচোন কি বা কয় আপোনাৰ বাৰ্তা হে। পাঞ্জিদা গুৰুজী এখেত আমাৰ হ'ল গুৰু এখেত হ'ল আমাৰ নকওঁ এখেতৰ কথা আপুনি কোনে নিজে কৈ দিয়ক দিয়ক মেইন আচলতে কি জানো ক'বলৈ কাৰণে যদি পইচা দুআষাৰ ক'ব কাৰণে পইচা মই কৈ দিছোঁ আৰু ঠিক আছে। বৰ্তমান এতিয়া আমাৰ 15জন মানুহ আমি সকলোখিনি যাত্ৰা কৰি আছোঁ। আমাৰ প্ৰজেক্ট মেনেজাৰ বাঙালিত্ৰী আমাৰ বাঙালিত্ৰীৰ নামটো আমাৰ প্ৰজেক্ট মেনেজাৰ বজেন ৰাজবংশী অৰ্থাৎ বাঙালিত্ৰী সেয়া অৰ্থাৎ মানে আমাৰ লগ আছে তিনিজন লগ আছে আৰু সকলোমে লগ আছে আমাৰ সকলোমে লগ আছে কিন্তু আৰু চাওঁ কি হয়। কিন্তু আমাৰ বাবা কিন্তু আমি বাবাই কিন্তু এটা বস্তু বৰ মিছ কৰি আছে সেইটো দেখাই দিয়া আচ্ছা আচলতে লগত কোনোবা আছে যে মিছ কৰি আছে। পিছে আমাৰ নাচনীসকলৰ কেনে অনুভৱ কি কবা। আচ্ছা আচ্ছা শুব পালে একো নালাগে ন এইপিনে পুৰা হৈছে দেই বাবা দা। পিছে আপোনাৰ কি হৈছে বাবা আৰু বহুত ভাল আৰু আছে আমাৰ আৰু আছে সুন্দৰী নাচনী সুন্দৰী কিটো মেডামে ক'ব সুন্দৰ নাচনী আৰু আছে। আমি নাচনীক দেখুৱাম আপোনালোকৰ সৈতে পৰিচয় কৰাই দিম চিনাকি কৰাই দিম। আপোনালোকে খালি ভিডিঅ'টো চাই আমি পাই গ'লো হাওৰা হাঁহি লাগছে কি মুছালো কেলে আহিছে মানে হাওৰাটো কি হৈ গৈছে বজেন দা ক'ত গ'ল বজেন দা পাঞ্জিদা পাঞ্জিদা প্ৰথম নাচনী সোমোৱা চাবটো কি আছিলে গাড়ী আহিছে ৰ'ব বজেন দা হেৰি নহয় আমাক যে ইয়ালৈ আপুনি আনিছে এনেকৈ যে খোজকাঢ়ি ফুৰিছে আমাৰ ভাল লাগিছে বুলি ভাবিছে নেকি। আমাৰ ভালকৈ লাগিছে আৰু বেয়া কথা নাই। আৰু আমাৰ বিহুখন আজি কেনেকুৱা হ'ব ভালে হ'ব ভাল হ'ব বুলি ভাবিছে আপুনি তেন্তে ভালে হ'ব দিয়ক। কি আছে ইমান নিষ্পত্তি খাব মন নাই কিন্তু এই বজেন দাই আমাক চাহ বিস্কুট খুৱাম বুলি কৈছে। বজেন দাই এখন নেখাওঁ নহ'লে বাদ দিব লগা বোলো আমি মানে কি হ'ল ৰাতডাল একেবাৰে কষ্টকৈ অহা নাই
কিন্তু মনটো ফ্ৰেছ লাগিবৰ কাৰণে চবে চাহ খাইছে আৰু অঁ মই দিহে নিদিম বুলি ভাবিছা নেকি নেভাইত বা দিম তাৰপৰা কি হ'ল আমি যিহেতু উৰিষ্যা যাম ইয়াত আকৌ বেলেগ এখন দীঘল গাড়ী ধৰিব লাগিব সেইটো কাৰণে আমি ইখন দীঘলৰ পৰা নামি পিনি এখন বেলেগ দীঘলত উঠিবলৈ ইয়াত নামিলোঁ আৰু নামোতে এখেতসকলে আৰু খাই দিছে আৰু চাহ প্ৰেমিক মানে কি হ'ল কথাটো কি হ'ল গম পাইছেনে গম নাই পাওঁ হয় নাই আমি ক'লেহে গম পাব মানে কি হ'ল আমি মানে বহুত জ্বালা খাই মেলি মানে এতিয়া গৈ আছোঁ দীঘলখনত উঠিবলৈ এইৰকম দীঘলখনত উঠিবলৈ আমি কিহলে কিমান হাইলৈ গৈ আছোঁ আমি এতিয়া বৰ্তমান আমি D1 আৰু D3 আমি গৈ আছোঁ কিছুমান D3 আছে আৰু কিছুমান D1ত আছে কিন্তু বৰ্তমান আমাৰ কথাটো কি হৈছে আমি বহুত দূৰ হেৰি কৰিব লগা হৈছে অতিক্ৰম কৰিব লগা হৈছে যে কিমান কষ্ট কৰিছে আমাৰ অসমৰ নামটো লৈ আমি বিহু কৰিব আহিছোঁ সৌখন বাটৰ পৰা ঔখন বাটৰ শদিয়াৰ পৰা ধুবুৰীলৈ যেনেকৈ আলোড়নৰ সৃষ্টি কৰি দিব ঠিক তেনেধৰণে আমাৰ অসমৰ পৰা আমি অসমৰ নামটো লৈ অল অভাৰ ইণ্ডিয়া আমি আমাৰ যিটো আমাৰ বিহু গৌৰৱ আমাৰ যিটো অসমীয়া সংস্কৃতি আমাৰ বাপতি সাহোন বিহুটোক আমি লৈ কিনে আজি বহুত দূৰ আমি অতিক্ৰম কৰিব কাৰণে আহিছোঁ আমাৰ বিহুটো আমি দেখুৱাব আহিছোঁ মানে বাহিৰত নেকি হয় প্ৰদৰ্শন এয়া আমাৰ মালখনি আহি পাইছে তাৰপৰা লগ পাই আছোঁ আমি নেক্সট আমি বৰ্তমান বাবাদা আশীৰ্বাদত ছিট পাইছোঁ আৰু উঠিছোঁ ইয়াৰ পৰা 6 ঘণ্টা লাগিব 6 ঘণ্টা এনেকৈ টোপনিয়াই গৈ থাকিম বুলি ভাবিছে নেকি একদম নেযাওঁ হাঁহি ধেমালি কৰি যাওঁ কিন্তু সেয়াই আৰু হ'ব কিন্তু অকণমানহে দেখুৱা ৰ'বা তো আমি পাই আছোঁহি আৰু দেই উৰিষ্যা কি বৰবিল কি বৰবিল উৰিষ্যা বৰবিল পাই গ'লো এই বহুত কষ্ট খালোঁ বুলি ভাবিছে নেকি ভাবিছে তামাম কষ্ট দা কেনে অনুভৱ অঁ ভাল ন অঁ আমাৰ কিন্তু বেয়া মোৰ মানে কি হ'ল এটা বস্তু ইয়াত বহুত ভাল লাগিছে ইয়াৰ মানুহ যিমান লগ পাইছোঁ চবে গামোচা ডিঙিত লৈ আছে মানে সেইটো কাৰণে বহুত মজা লাগিছে মানে ইয়াত আহিও যে আমি নিজৰ গামোচাখন ইয়াৰ মানুহে লৈ আছে সেইটো মানে মেইন মানে মজা লাগিছে মানে গামোচা লৈ গৈছে সেইটো কাৰণে सभी अलग अलग जगह से मैं झारखंड से हूँ लेकिन ये हमारा है ये हमारा अपना भी है लेकिन हमारा जान है इसलिए बहुत अच्छा लगता है এইটোৱে হ'ল আৰু আমাৰ ৰুম বহুত গৰম তামাম গৰম উৰিষ্যাত বৰ্তমান বহুত কাম হৈ আছে অলপ কথাটো কি হ'ল তাৰমানে বিহুটো দেখাম বুলি কৈছিলোঁ দেখাব নোৱাৰিলোঁ আমাৰ ভিডিঅ' কৰিবলৈ একদমেই মানুহ নাইকিয়া হ'ল ইয়াৰ আগত এতিয়া অচিনাকি মানুহৰ কেনেকৈ ভিডিঅ' কৰিব দিম হৈ নাপাওক আপোনালোকে তাৰপিছত সেইটো কাৰণে কাইলৈ নেক্সট প্ৰগ্ৰেম এটা আছে সেইটো প্ৰগ্ৰেমৰ অলপমান আপোনালোকক দেখুৱাম কিমান কি পাৰোঁ নাজানো বা কিমান কি ভাল হয় একো গম নাপাওঁ আৰু কিন্তু ভাল কৰিবলৈ চেষ্টা কৰিম চ' আজি ভিডিঅ'টো ইমানতে মাৰিছোঁ সামৰণি বাই বাই